Hi guys, Ranjit here. Again I'm back with a new video. পুনৰ ইংলিছ নিউজপেপাৰ পঢ়িবলৈ লৈছো। অইনদিনাৰ দৰে মই ইয়াক অসমীয়ালৈ অনুবাদ কৰিম। সো গাইজ যদি আপোনালোকে ভকেবুলাৰি ইমপ্ৰুভ কৰিব বিচাৰিছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাওক। সো মাছিভ চাইবাৰ ফ্ৰড ৰেকেট বাষ্টেড ইন গুৱাহাটী 3 হেল্ড। সো বৃহত্তৰ চাইবাৰ ফ্ৰড ৰেকেট গুৱাহাটীত বাষ্ট কৰা হৈছিল। বাষ্ট মানে হৈছে এৰেষ্টেড ইন গুৱাহাটীত এৰেষ্ট কৰা হৈছিল এটা মাছিভ এটা বৃহৎ চাইবাৰ ফ্ৰড ৰেকেট 3 হেল্ড 3জনক ধৰা হৈছিল 3জন অপৰাধীক ধৰিছিল। চাইবাৰ ফ্ৰডৰ অৰ্থ হৈছে ইণ্টাৰনেটৰ জৰিয়তে যিবিলাক ক্ৰাইম কৰে ইয়াতে কেনেকুৱা ধৰণৰ ক্ৰাইম বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা গোপনীয় তথ্য পাতি সংগ্ৰহ কৰি সেইবোৰৰ মাধ্যমেৰে পইচা টকা লাভ কৰা এইটো চাইবাৰ ফ্ৰড বুলি কয়। আৰু ৰেকেট মানে হৈছে ইলিগেল এক্টিভিটিজ ইলিগেল বেআইনী কাৰ্যবিলাক ৰেকেট বুলি কয়। তো চাইবাৰ ফ্ৰড ৰেকেট এটাক কি কৰিছে গুৱাহাটীত এৰেষ্ট কৰিছিল আৰু 3জনক তাৰে হোল্ড মানে হৈছে ধৰা বা এৰেষ্ট কৰা পাষ্ট টেন্স হৈছে হেল্ড 3জনক ধৰিছিল। According to the police, their modus operandi was to seek avail loans from various online loan providing merchants using forged document. Forged document মানে হৈছে duplicate documents. According to the police, পুলিচৰ মতে their modus operandi এটা লেটিন ৱৰ্ড, ইংৰাজীত এইটো ৱৰ্ড ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ হৈছে habitual way of doing things, যিটো কাৰ্যপ্ৰণালী যি ধৰণে কাৰ্য কৰে সিহঁতৰ যিটো কাৰ্যপ্ৰণালীটো হৈছে was to seek avail loans। সিহঁতে লোন এভেইল কৰে লাভ কৰে লোন বিচাৰে ফ্ৰম ভেৰিয়াছ অনলাইন লোন প্ৰভাইডিং মাৰ্চেণ্টছ বিভিন্ন অনলাইন লোন দিয়া মাৰ্চেণ্টবিলাকৰ পৰা ব্যৱসায়িকবিলাকৰ পৰা কি কৰে ইউজিং ফৰ্জ ডকুমেণ্টছ ডুপ্লিকেট নকল ডকুমেণ্টছ নথি পত্ৰ দি সিহঁতৰ পৰা লোন বিচাৰে। এইটো হৈছে সিহঁতৰ মডাছ অপাৰেণ্ডি, এইটো হৈছে সিহঁতৰ কাৰ্যপ্ৰণালী কাৰ্য কৰাৰ ধৰণ। মাৰ্চেণ্ট মানে হৈছে ব্যৱসায়ী বিজনেছমেন যিবিলাক অনলাইন লোন প্ৰভাইড কৰে সেইসকল বিজনেছমেনৰ পৰা এইটো কৰে। In a major operation, Guwahati City Police on Friday night busted a massive cyber fraud racket, seizing a large amount of objectionable items and arresting 3 individuals in connection to it. In a major operation, Guwahati City Police চলোৱা এটা মুখ্য অপাৰেশ্যনত এটা যিটো অভিযান চলাইছিল অন ফ্ৰাইডে নিশা সিহঁতে বাষ্টেড এ মাছিভ চাইবাৰ ফ্ৰড ৰেকেট এটা মাছিভ চাইবাৰ ফ্ৰড ৰেকেট বাষ্ট কৰিছে এৰেষ্ট কৰিছিল। চিজ মানে হৈছে জব্দ কৰা ধৰা। চিজিং এ লাৰ্জ এমাউণ্ট অফ অবজেকশ্যনেবল আইটেমছ আপত্তিজনক অগ্ৰহণযোগ্য কিছুমান আইটেম বস্তু কিছুমান কি কৰিছিল চিজ কৰিছিল জব্দ কৰিছিল। এণ্ড এৰেষ্টিং 3 ইণ্ডিভিজুৱেলছ ইন কানেকশ্যন টু ইট আৰু ইয়াৰ সন্দৰ্ভত 3জন ব্যক্তিক এৰেষ্ট কৰিছিল। Acting on intelligence inputs from the crime branch, Dispur police raided Biltwell apartment situated at Kollanpur near Jama Masjid. Act on something মানে হৈছে কিবা এটা তথ্য বা ইনফৰমেশ্যনৰ প্ৰতিক্ৰিয়া হিচাপে কাম কৰা। এক্টিং অন ইণ্টেলিজেন্ট ইনপুট ফ্ৰম দ্য ক্ৰাইম ব্ৰাঞ্চৰ পৰা পোৱা যিটো ইণ্টেলিজেন্স ইনপুট যিটো ক্ৰাইম সম্পৰ্কীয় যিবিলাক তথ্য পাতি ইনফৰমেশ্যন সেই ইনফৰমেশ্যনৰ প্ৰতিক্ৰিয়া হিচাপে কাম কৰি এক্টিং অন ইণ্টেলিজেন্স ইনপুট ফ্ৰম ক্ৰাইম ব্ৰাঞ্চ। দিছপুৰ পুলিচ ৰেইডেড বিলটুৱেল এপাৰ্টমেণ্টত কি কৰিছিল ৰেইড মানে হৈছে পুলিচ বা সৈন্য বাহিনীয়ে হঠাৎ চলোৱা অভিযান ৰেইড কৰিছিল এট কল্যাণপুৰ নিয়াৰ জামা মছজিদৰ ওচৰৰ কল্যাণপুৰত অৱস্থিত। চ' ডিউৰিং চাৰ্চ দ্য পুলিচ ৰিকভাৰ্ড চ' পুলিচে যেতিয়া ৰেইড মাৰিলে তেতিয়া সিহঁতে কিছুমান বস্তু পাইছিল এইবিলাক বস্তু সিহঁতে পাইছিল এয়াৰটেল চিম কাৰ্ডছ জিঅ' চিম কাৰ্ডছ আইডিয়া চিম কাৰ্ডছ ভোডাফোন 12 ডিফাৰেণ্ট ছেট অফ মোবাইল ফোনছ 2 মেমৰি কাৰ্ডছ ATM কাৰ্ডছ ষ্টাম্প অফ ডিফাৰেণ্ট কলেজেছ ফ্ৰম বিহাৰ বেংগালোৰ আছাম এনেকুৱা ধৰণৰ এইবিলাক বস্তু সিহঁতে লাভ কৰিছিল। দ্য এৰেষ্টেড ফ্ৰডষ্টাৰ্ছ হেভ বিন আইডেণ্টিফাইড এজ শ্বেইখুদ্দিন ইনজামুল ইছলাম এণ্ড ৱাকিবুৰ ইছলাম। চ' যিবিলাক
এৰেষ্ট কৰা হৈছে সেই এৰেষ্ট কৰা প্ৰবঞ্চক ফ্ৰডষ্টাৰ মানে হৈছে ঠগ বা প্ৰবঞ্চকবিলাক হৈছে এইকেইজন শ্বেইখুদ্দিন ইনজামুল আৰু ৱাকিবুৰ শ্বেইখুদ্দিন এণ্ড ইনজামুল হেইল ফ্ৰম মৰিগাঁও শ্বেইখুদ্দিন আৰু ইনজামুল মৰিগাঁৱৰ পৰা অহা হেইল ফ্ৰম মানে কোনো ঠাইৰ পৰা অহা সাধাৰণতে জন্মস্থানৰ পৰা অহা জন্মস্থান বাৰ্থ প্লেচ বুজায় বাৰ্থ প্লেচৰ পৰা হেইল ফ্ৰম হোৱাইল ৱাকিবুৰ ইজ এ ৰেচিডেণ্ট অফ চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট আৰু ৱাকিবুৰ হৈছে এজন মানকাছাৰ জিলাৰ চাউথ চালমাৰাৰ বাসিন্দা So according to the police, their main objective was to seek avail loans from various online loan providing merchants using forged documents. So according to the police, পুলিচৰ মতে their main objective সিহঁতৰ যিটো প্ৰধান লক্ষ্য যিটো উদ্দেশ্য অবজেক্টিভ সেইটো আছিলে seek or avail loans লোন বিচৰা বা লোন লাভ কৰা from various online loan providing merchant বিভিন্ন অনলাইন লোন প্ৰভাইড কৰা মাৰ্চেণ্টসকলৰ পৰা ইউজিং ফৰ্জ ডকুমেণ্টছ ডুপ্লিকেট ডকুমেণ্টছ ব্যৱহাৰ কৰি দে মষ্টলি শ্বট এণ্ড এভেইলড ষ্টুডেণ্ট লোনছ সিহঁতে অধিক সংখ্যক মষ্টলি বেছিভাগ সিহঁতে কি লোন বিচাৰিছিল ষ্টুডেণ্ট লোন বিচাৰিছিল আৰু লাভ কৰিছিল বাই ক্ৰিয়েটিং ফেক ডকুমেণ্টছ ডুপ্লিকেট ডকুমেণ্টছ ব্যৱহাৰ কৰি কলেজ ষ্টাম্পছ এ প্ৰিণ্টাৰ ফটো পেপাৰ্ছ কলেজ মাৰ্কশ্বিট এণ্ড ডকুমেণ্টছ অফ ডিফাৰেণ্ট কলেজেছ ৱেৰ অলছ' চিজ ফ্ৰম দিয়াৰ পজিশ্যন সিহঁতৰ অধিকাৰত আৰু এইবিলাক বস্তু আছিল এইবিলাক বস্তু জব্দ কৰিছিল পুলিচে কৈছে কলেজ ষ্টাম্প প্ৰিণ্টাৰ ফটো পেপাৰ কলেজ মাৰ্কশ্বিট ডকুমেণ্টছ অফ ডিফাৰেণ্ট কলেজেছ এইবিলাক বস্তু চিজ কৰিছে সিহঁতৰ অধিকাৰত আছিল এইবিলাক বস্তু সিহঁতৰ অধিকাৰৰ পৰা পুলিচে জব্দ কৰিছে ফাৰ্ডাৰ দ্য পুলিচ ইনফৰ্ম ডেট পুলিচে অধিক জনাই কৈছে এনেকুৱা ফাৰ্ডাৰ আৰু অধিক জনাই পুলিচে কৈছে দ্য একিউজ পাৰ্চনছ এই অভিযুক্ত ব্যক্তিসকলে অবটেইন চিম কাৰ্ডছ অফ ভেৰিয়াছ ছাৰ্ভিচ প্ৰভাইডাৰ্ছ সিহঁতে বিভিন্ন ছাৰ্ভিচ প্ৰভাইডাৰবিলাকৰ চিম কাৰ্ডবিলাক লাভ কৰিছিল ছাৰ্ভিচ প্ৰভাইডাৰ মানে বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানবিলাকৰ চিম কাৰ্ডবিলাক সিহঁতে লাভ কৰিছিল আৰু সেইবিলাকৰে কি কৰিছিল এণ্ড দিয়াৰ বাই ক্ৰিয়েট বেংক একাউণ্টছ ভাৰ্চুৱেলি আৰু সিহঁতে ভাৰ্চুৱেলি মানে হৈছে কম্পিউটাৰৰ মাধ্যমেৰে সিহঁতে বেংক একাউণ্ট খুলিছিল সেইবিলাক ফোন নাম্বাৰেদি এণ্ড ইন চাম কেছেছ আৰু কিছুমান ক্ষেত্ৰত ফিজিকেলিটো সিহঁতে নিজে গৈও বেংকত গৈও ফিজিকেলি নিজে গৈও একাউণ্ট খুলিছিল দে প্ৰভাইডেড ফৰ্জ ডকুমেণ্টছ টু বেংকছ সিহঁতে বেংকক ফৰ্জ ডকুমেণ্টছ দিছিলে ডুপ্লিকেট ডকুমেণ্টছ দিছিলে হুইচ আৰ মেড বাই দেম যিবিলাক সিহঁতে নিজে বনাইছিল চ' বেংকক সিহঁতে প্ৰভাইড কৰিছিল যোগান ধৰিছিল ডুপ্লিকেট ডকুমেণ্টছ Meanwhile, a case under relevant sections of the Indian Penal Code (IPC) has been registered against the trio. An investigation to unearth further linkages is on. So meanwhile, ঘটনা চলি থকাৰ সময়তে a case under relevant sections এটা কেছ IPCৰ ইণ্ডিয়ান পেনেল কোডৰ অন্তৰ্গত ৰেলিভেণ্ট ছেকশ্যন প্ৰাসংগিক ধাৰাৰ আণ্ডাৰত কেছ এটা ৰেজিষ্টাৰ কৰা হৈছে হেজ বিন ৰেজিষ্টাৰ্ড এগেইনষ্ট দ্য ট্ৰায় মানে হৈছে তিনিটা বুজায় তিনিওজনৰ বিপক্ষে এন ইনভেষ্টিগেশ্যন টু আনাৰ্থ ফাৰ্ডাৰ লিংকেজেছ ইজ অন আৰু আনাৰ্থ মানে হৈছে মুকলি কৰা প্ৰকাশ কৰাৰ কাৰণে